দুৰ্গা পূজাৰ সময়ত যিখিনি মাল কঢ়িয়া গাড়ী আছে, মাল কঢ়িয়া গাড়ীবিলাক আপোনাৰ 10টা ৰাতিপুৱা 6টাৰ পৰা ৰাতিপুৱা 4টাৰ পৰা 10টালৈকে এই চিটিৰ ভিতৰত সোমাব পাৰিব। তাৰমানে 10টা বজাৰ পিছৰ পৰা ৰাতিটোলৈকে সেইটো কোনো ধৰণৰ গাড়ী সোমাব নোৱাৰিব। দ্বিতীয় কথা হৈছে 6 চকা আৰু তাতকৈ ওপৰৰ বাহন যিখিনি আছে NH 27 আৰু 17ত দুইটা হাইৱেতে ৰাতিপুৱা 11টা বজাৰ পৰা 12টালৈকে এইটো অবষ্ট্ৰাকশ্যন থাকিব। ৰাতিপুৱা 11টাৰ পৰা ফ্ৰম 11 AM to 12 midnight সেইটো থাকিব 6 চকা তাতকৈ ওপৰৰ বাহনখিনি। সেইখিনি হৈছে গুডছ কেৰিয়াৰ ভেহিকেলৰ ওপৰত। তেনে ক্ষেত্ৰত আমি চিটি বাছৰ ক্ষেত্ৰতো কৰা হৈছে। সেই চিটি বাছৰখিনি আপোনাক মই দি দিম। আৰু বিভিন্ন জেগাত যেনে দিছপুৰ অঞ্চলৰ RP ৰোডটো 1 ৱে হ'ব, যিটো আমাৰ গণেশ মন্দিৰলৈ যাব সেই ৰাস্তাটো এটা 1 ৱে কৰিব। বশিষ্ঠ পুলিচৰ আণ্ডাৰতো যিটো আছে ট্ৰেফিক ব্ৰাঞ্চ, তাতো আমি তেনেকুৱা কিছুমান 1 ৱে বা ন' পাৰ্কিং জ'ন ডিক্লেয়াৰ কৰিছোঁ। ভৰলুমুখ থানা তেনেকৈ আপুনি যদি চাব যায় আমাৰ গোটেইখিনি থানাত যি ট্ৰেফিকৰ হেৰি আছে প্ৰত্যেকখিনিতে আমি কিছুমান ৰেষ্ট্ৰিকশ্যন কৰিছোঁ। আকৌ কৈছোঁ ৰেষ্ট্ৰিকশ্যনৰ ক্ষেত্ৰত আমাৰ জৰুৰীকালীন বাহনৰ কোনো ধৰণৰ তাত বাধা বিধি নাথাকিব। তাৰপিছত আৰু এটা আছে আপোনাৰ চিটি বাছৰ ক্ষেত্ৰতো আমি কৰিছোঁ। এইখিনি হৈছে আমাৰ চিটি বাছৰ কাৰণে কিছুমান বাছ মই এনে কৈ দিছোঁ। বশিষ্ঠ মন্দিৰৰ পৰা বাছবিলাক গাৰধোৱা বাছ, তাৰমানে আপোনাৰ জালুকবাৰীৰ ফালে গণেশগুৰি, জুৰোড, চান্দমাৰী, ৰবীন্দ্ৰ ভৱন, কাছাৰী, মালিগাঁও হৈ যাব। চেল মুভ ভায়া বশিষ্ঠ চাৰিআলি, ত্ৰিপুৰা গলি, জয়ানগৰ, 6 মাইল হাইৱে, এক্সপ্ৰেছ হাইৱে, নাৰেংগী, নুনমাটি টুৱাৰ্ডছ ডেষ্টিনেশ্যন যাব। বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰলৈ যিটো আছে সেইটো ৰাস্তা যাব আপোনাৰ বশিষ্ঠ চাৰিআলি, ত্ৰিপুৰা গলি, জয়ানগৰ, 6 মাইল GAS ৰোড টুৱাৰ্ডছ ডেষ্টিনেশ্যন। তেনেকৈ বাছৰ ক্ষেত্ৰতো আমি কৰিছোঁ। তাৰোপৰি আৰু এটা আছে আপোনালোকৰ ৰেষ্ট্ৰিকশ্যন ফৰ কমাৰ্চিয়েল পেচেঞ্জাৰ্ছ ভেহিকেল। যিখিনি পেচেঞ্জাৰ ভেহিকেল আহিব নামনি অসম বা উজনি অসমৰ পৰা, সেই উজনি অসমৰ পৰা যিখিনি বাছ আহিব সেইখিনি ডাইৰেক্ট আমাৰ ISBTত ৰখিব, চিটিৰ ভিতৰত সোমাব নোৱাৰিব। একেদৰে নামনি অসমৰ পৰা যিখিনি আমাৰ মানুহ কৰে, তাৰমানে যিখিনি আমাৰ পেচেঞ্জাৰ কেৰিয়াৰ ভেহিকেলছ আহিব বাছেছ, সেইখিনি আদাবাৰীত নহয়, তেওঁলোক ডাইৰেক্ট ISBTত নামিব লাগিব। সেই দুটা বস্তু হৈছে বাছৰ ক্ষেত্ৰত। সেইটো হৈছে আগন্তুক দুৰ্গা পূজা, শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে। তাৰোপৰি আমি দশমীৰ কাৰণে কিছুমান নিয়ম কৰা হৈছে, যিটো আগৰবাৰ বছৰ যিটো নিয়ম ফ'ল' হৈছে একেটো নিয়মে ফ'ল' হ'ব। সেইখিনি হ'ব আপোনালোকক মই পইণ্টটো আপোনালোকক দি দিম। খালি এটাই কৈছোঁ, এই ক্ষেত্ৰত মই গুৱাহাটীবাসী ৰাইজৰ পৰা অলপ সহযোগিতা কামনা কৰিছোঁ। তাৰপিছত ট্ৰেফিক মেনেজাৰ পাণ্ডুঘাটতো তেনেকৈ একেলগে এটা বেলেগ ট্ৰেফিক প্লেন হৈছে। এই গোটেইখিনি আপোনাৰ ছফ্ট কপি আৰু হাৰ্ড কপি মই আপোনালোকক দি দিম। আপোনালোকৰ থ্ৰুদি মই এটা গুহাৰি জনাইছোঁ যে পাব্লিকক যিহেতু ৱাইল্ড চাৰ্কুলেশ্যন এটা কৰি দিয়ে। ধন্যবাদ। আৰু যদি কিবা সুধিব লগা আছে আপুনি সুধিব পাৰে। GS ৰোডত অনুক কৈ দিয়ক, GS ৰোড আছে যিহেতু আপুনি কৈ দিয়ক। প্ৰথম কথাটো হৈছে GS ৰোডৰ ক্ষেত্ৰতে বা চিটি বাছৰ ক্ষেত্ৰত মানে এতিয়া কি কৰিছে, সপ্তাহত প্ৰতিদিনাখন মানে এনেকৈ সপ্তাহত 2 দিন বা এদিন কিছুমান চিটি বাছ আহিব নিদিয়ে। সেইটো আমাৰ ভলিউমটো কমাবৰ কাৰণে কৰা হৈছে। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট অলৰেডিটো কৰা হৈছে। গতিকে এটা ভলিউম আমাৰ মোটামুটি যিটো আগতকৈ কনজেশ্যনটো মানে ট্ৰেফিক কনজেশ্যন ৰখাবৰ কাৰণে সেইটো চলি আছে। তাৰ লগতে পূজাৰ কাৰণে যিখিনি ছাৰে ক'লে ইতিমধ্যে, বিশেষকৈ GS ৰোড এৰিয়া যদি কভাৰ কৰে, যিখিনি আপোনাৰ নাম এইটো হ'ব আমিনগাঁও, যিটো RP ৰোড, এটা আছে আপোনাৰ যিটো নৰ্থ বমা টু আমিনগাঁও, সেইটো যায়। সেইটো আপোনাৰ ভায়া যিটো গণেশগুৰি হয়, RP ৰোড হৈ গণেশগুৰি, চান্দমাৰী, কাছাৰী, আমিনগাঁৱলৈ যিখিনি বাছ গৈছিলে সেই বাছখিনি নেশ্যনেল হাইৱে হৈ যাব। 27 হয় ত্ৰিপুৰা গলি হৈ এক্সপ্ৰেছ হাইৱে হৈ নাৰেংগী, নুনমাটি, চান্দমাৰী, আমিনগাঁও, তেনেকৈ পেলাই আমিনগাঁও ওলাব। ঠিক তেনেধৰণে পাঞ্জাবাৰীৰ পৰা যিখিনি ধাৰাপুৰলৈকে বাছ আছিলে, এই বাছখিনি আগতে 6 মাইল হৈ পেলাই ছুপাৰ মাৰ্কেট হৈ লাষ্ট গেট হৈ গণেশ মন্দিৰ, জু ৰোড, চান্দমাৰী, MG ৰোড হৈ গৈছিলে। এই বাছখিনি এতিয়া এক্সপ্ৰেছ হাইৱে, নুনমাটি, চান্দমাৰী, MG ৰোড হৈ পেলাই যাব। ঠিক তেনে ধাৰাপুৰৰ পৰা চিটি বাছখিনি মালিগাঁও, চান্দমাৰী, জু ৰোড, অভাৰ গণেশগুৰি ফ্লাইঅভাৰ, 6 মাইল ফ্লাইঅভাৰ পেলাই যাব। ইয়াতে এটা কথা কৈছোঁ, অলৰেডি যিটো ৰেষ্ট্ৰিকশ্যন আছে চিটি বাছৰ, এনেই 9টালৈকে চলে বা 10টালৈকে, এই সংক্ৰান্তে আমি DC ছাৰৰ লগত আলোচনা কৰিম বা দ্বিতীয় যি এনফৰ্চমেণ্ট আছে কোনটো হ'লে সুবিধা হয়।
কাৰণ যিমানে চিটি বাছলৈ কনজেশ্যনটো হয় পূজাৰ সময়ত বা যিহেতু ব্ৰিজ দুখন অলৰেডি হৈছে তেওঁলোকে কৈছে তেওঁলোকে আলোচনা এটা কৰি চিটি বাছৰ টাইমিংটো আমাৰ সময়ত মই আপোনালোকক জনাই দিম যে ইমান সময়লৈকে গুৱাহাটী চিটি বাছটো চলিব সেইটো একচুৱেলি আমাৰ আৰু অহা আজি পিছবেলা আৰু এখন মিটিং আছে তাতে ডিচিশ্যনটো হ'ব যে আমি চিটি বাছ কিমান দেৰিলৈকে চলাম আপোনালোকৰ থ্ৰুদি মই গুৱাহাটীবাসী ৰাইজক জনাই দিম যে ইমান সময়ৰ পৰা চিটি বাছ বন্ধ থাকিব নতুবা দ্বিতীয় নিজৰ ভালৰ পৰা জনাই দিব পাৰে যে চিটি বাছটো ইমান সময়ৰ পৰা ইমান সময় চলিব যিটো ডাইভাৰচন আছে সেইটো আমি ট্ৰেফিক পুলিচে কৰিছোঁ চলা টাইমিং কিমান গাড়ী চলিব সেইটো দ্বিতীয় ব্ৰাঞ্চে তেওঁলোকে আপোনাক জনাব ইমাৰ্চনৰ দিনাখন মেইনলি আমাৰ ৰেষ্ট্ৰিকশ্যনটো যদি নৰ্মেল থাকে তেতিয়া আমি 12টা বজাৰ পৰা আমি আৰম্ভ কৰিম দিনৰ তাতে প্ৰথম কৈ যে ভেহিকলৰ ক্ষেত্ৰত যে লিখিছে যে আইডল কেৰিং ভেহিকল যিখিনি প্ৰতিমা কঢ়িওৱা বিসৰ্জনৰ গাড়ী বাহিৰে অন্যান্য গাড়ী যিখিনি চানমাৰীৰ পৰা জালুকবাৰী দিশলৈ যাব এই গাড়ীখিনি আগতে এম চি ৰোড হৈ যিখিনি এণ্ট্ৰি হয় জেনেৰেল পাব্লিকৰ গাড়ীখিনি এই গাড়ীখিনি তাৰ এম চি ৰোডৰ সলনি বি আৰ পি ৰোড জি এন বি ৰোড হৈ টি চি পইণ্ট তাৰপৰা আৰ বি আই পইণ্ট হৈ পাণবজাৰ অভাৰব্ৰিজ নৰ্থ পইণ্ট হৈ পেলাই বাওঁহাতে গৈ পেলাই এ টি ৰোড হৈ পেলাই তেওঁলোকে নিজৰ নিজৰ ডেষ্টিনেশ্যনত যাব তেনেধৰণে এটা লিখিছে ন' ভেহিকল এক্সেপ্ট আইডল কেৰিং ভেহিকল চেল বি এলাউড টু টেক ইউ টাৰ্ণ এট ডিষ্ট্ৰিক্ট লাইব্ৰেৰী ফ্ৰম জি এন বি ৰোড টু কে এল বি ৰোড মানে যিটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ ওচৰত যিখিনি গাড়ী চিটিৰ ভিতৰত সোমাই আমাৰ এইফালে কনকলতা বৰুৱা ৰোড হৈ পেলাই জি এন বি ৰোড হৈ পেলাই সেই গাড়ীখিনি আৰ বি আই হৈ পেলাই যাব অকল প্ৰতিমা বিসৰ্জনৰ গাড়ীখিনি আমি এম জি ৰোডৰ ফালে পঠাব দিম লাচিত ঘাটৰ ফালে ঠিক তেনেধৰণে যিখিনি গাড়ী জালুকবাৰী বা ভৰলুমুখ ফালৰ পৰা চানমাৰী বা দিছপুৰৰ ফাললৈ যাব এই গাড়ীখিনি এপ'ল' পইণ্ট যিটো আছে এপ'ল' পইণ্টত তাত বি আৰ পি টি আৰ পি ৰোড দুটা আছে সেই দুটাই হৈ পেলাই এম জি ৰোড হৈ এইচ বি ৰোড হৈ এ টি ৰোডলৈ যাব পাৰিব কিন্তু এই গাড়ীখিনি মানে আমাৰ এপ'ল' পইণ্টৰ ফালৰ পৰা TRP and HB route shall be one way from Apollo Point. TRP আৰু HB route টো আমি one way কৰি ৰাখিম আৰু AT route both side গাড়ী চলি থাকিব সেইটো বাকি আপোনাৰ যিদিনাখন বিসৰ্জনৰ কাৰণে যিখিনি আইডল কেৰিং ভেহিকলছ আছে প্ৰতিমা কঢ়িওৱা গাড়ী এই গাড়ীখিনিৰ ক্ষেত্ৰত অল আইডল কেৰিং ভেহিকল কামিং ফ্ৰম চানমাৰী সাইড shall be regulated at TC point and diverted via MC route, FC route and MG route যিখিনি প্ৰতিমা বিসৰ্জন কৰা গাড়ী চানমাৰী ফালৰ পৰা আহিব টি চি পইণ্টৰ পৰা সেই গাড়ীখিনি এম চি ৰোড হৈ এফ চি ৰোড হৈ এম জি ৰোডলৈ আহিব মানে লাচিত ঘাটৰ ফালে আহিব পাৰিব ঠিক তেনেদৰে আইডল কেৰিং ভেহিকলছ কামিং ফ্ৰম টকৌবাৰী পল্টন বজাৰ উলুবাৰী ৰেহাবাৰী বিৰুবাৰী সাৰ্থেবাৰী বিষ্ণুপুৰ এণ্ড লাল গণেশ এৰিয়া চেল মুভ আইডাৰ ভায়া বি কে কাকতি ৰোড হৈ যাব পাৰিব উলুবাৰী জি এছ ৰোড পল্টন বজাৰ পাণবজাৰ দেন ৰোড অভাৰব্ৰিজ এম এল এন ৰোড এম জি ৰোড এণ্ড ভায়া और भाया AK आजाद रोड नेपाली मंदिर पानबजार रोड ओभारब्रिज ML नेहरू रोड एंड MG रोड माने এই গাড়ীখিনি আমি MG रोडৰ ফালে আহিবলৈ দিম যিখিনি প্ৰতিমাক বিসৰ্জন কৰা গাড়ী বি বৰুৱাটো ওৱান নাথাকিব তাতে উলুবাৰীৰ পৰা লিখা আছে এটা নো আইডল কেৰিং ভেহিকল চেল বি এলাউড টু মুভ অন বি বৰুৱা ৰোড ফ্ৰম উলুবাৰী টু টিচি পইণ্ট উলুবাৰী আৰু টিচি পইণ্টৰ মাজত কোনো ধৰণৰ প্ৰতিমা বিসৰ্জন কৰা গাড়ী আহিব নোৱাৰিব আৰু লিখিছে যে আপোনাৰ যিখিনি কুমাৰ পৰা আঠগাঁও বা ফটাকিল এৰিয়াৰ পৰা যিখিনি প্ৰতিমা বিসৰ্জন কৰা গাড়ী এই গাড়ীখিনি এটি ৰোড হৈ টি আৰ পি ৰোড হৈ কেডা ৰোড হৈ পেলাই এম জি ৰোড হৈ কাছমাৰী বা লাচিত ঘাটলৈ যাব ঠিক তেনেধৰণে যিখিনি ৰাজগড় ভঙাগড় খ্ৰীষ্টান বস্তি এৰিয়াৰ পৰা যিখিনি প্ৰতিমা কঢ়িওৱা গাড়ী আহিব এই গাড়ীসমূহ জি এছ ৰোড হৈ ভঙাগড় ৰাজগড় ৰোড হৈ আৰ জি বৰুৱা মানে জু ৰোড হৈ জি এন বি ৰোড হৈ গুৱাহাটী ক্লাব হৈ টি চি পইণ্ট হৈ আকৌ সেই এম চি ৰোড হৈ এফ চি ৰোড হৈ পেলাই এম জি ৰোডলৈ যাব ঠিক তেনেদৰে গণেশগুৰি দিছপুৰ বা কাহিলীপাৰা অঞ্চলৰ পৰা যিখিনি প্ৰতিমা বিসৰ্জন কঢ়িওৱা গাড়ী আহিব এই গাড়ীসমূহ গণেশগুৰিৰ পৰা জু ৰোড হৈ জি এন বি ৰোড হৈ গুৱাহাটী ক্লাব হৈ টি চি পইণ্ট হৈ আকৌ এম চি এফ চি আৰু এম জি ৰোডলৈ যাব পাৰিব ঠিক তেনেদৰে ভৰলু বা ফটাকিল এৰিয়াৰ পৰা যিখিনি গাড়ী পাণ্ডুৰ ফালে যাব বিচাৰিব সেই গাড়ীখিনি এ টি ৰোড হৈ ডি জি ৰোড হৈ পাণ্ডুৰ ফালে যাব পাৰিব এইটো হৈছে আমাৰ কাছমাৰী বা লাচিত ঘাটৰ কাৰণে ঠিক তেনেধৰণে যিটো আমাৰ পাণ্ডু পৰ্টৰ কাৰণে আছে পাণ্ডু পৰ্টৰ কাৰণে কোনো ধৰণৰ প্ৰতিমা বিসৰ্জন কঢ়িওৱা গাড়ী মালিগাঁও চাৰিআলিৰ পৰা যাবলৈ দিয়া নহ'ব এই গাড়ীখিনি আদাবাৰী তিনিআলি হৈ পাণ্ডু পৰ্টলৈ যাব আৰু বিসৰ্জন কৰাৰ পাছত পাণ্ডু পৰ্টত সেই গাড়ীখিনি পাণ্ডু পৰ্টৰ পৰা ওলাই সদিলা
সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।